টোটেল আৰ্নিং হ'ল 4 লাখ আৰ্নিং হৈছিলে লাষ্ট পেমেণ্টটো পাইছিলোঁ মই নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিছোঁ মোৰ পৰা কিবা এটা লওঁ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ৰন্ধা বঢ়াৰ পৰা অলপমান আঁতৰি অন্য এটা ভিডিঅ'ৰ কাৰণে আহিছোঁ যিসকলে মোক কুৱেশ্যন কৰি আছিলে যে মই বহুত দিনৰ পৰা কিয় ভিডিঅ' বনোৱা নাই আৰু আজি সেই বিষয়ে ক'বলৈ আহিছোঁ মই ভিডিঅ' কিয় দিয়া নাছিলোঁ আৰু ভিডিঅ' এবছৰ ধৰি কিয় আপডেট কৰা নাছিলোঁ বা বনোৱা নাছিলোঁ আচলতে ইউটিউবৰ উপৰিও মই এটা খুব ভাল প্লেটফৰ্ম পাইছিলোঁ য'ত খুব ধুনীয়া আৰ্নিং হৈছিলে আৰু সেইকাৰণে প্ৰথম অৱস্থাত ইমান বুজি পোৱা নাছিলোঁ ক'ত কেনেকৈ কি কৰিব লাগে আৰু যেতিয়া সময় হৈ আহিলে লাহে লাহে তাৰ পৰা বুজিব পৰা হ'লোঁ প্ৰথম মই 2020 চনৰ খুব চলিছিলে আৰু টিকটক চাই প্ৰায় দেখিছিলোঁ যে মিছো এড দেখিছিলোঁ যেতিয়া এডটো দেখাৰ পিছত মনলৈ তেনেকুৱা একো ভাৱ অহা নাছিলে যে ৰিচেলিং কৰিব পাৰি বা ইয়াৰ পৰা আৰ্নিং হ'ব তেনেকৈ কোনো ভবা নাছিলোঁ মোৰ প্ৰায় চখ আছে অনলাইনত শ্বপিং কৰাটো আৰু তেনেকৈ লগৰ এজনীৰ পৰা প্ৰায় বস্তু লৈ থাকোঁ আৰু এদিনাখন যেতিয়া বস্তু লৈ ডেলিভাৰী বয়জনৰ লগত চিনাকি হোৱাৰ নিচিনা হৈ গ'ল আৰু তেতিয়া তেখেতক সুধিলোঁ যে এই বস্তুবোৰ ক'ৰ পৰা আহে মই প্ৰথমতে ভাবিছিলোঁ যে যাক মই ফেচবুকত অৰ্ডাৰ দিওঁ তেখেতলোকে হয়তো নিজৰ ডাঙৰ দোকান আছে বা তেনেকুৱা কোনোবা দোকানৰ লগত ৰিলেটেড চিনাকি আছে সেই মই মনে মনে ভাবি থাকোঁ যে পাৰ্চেলবোৰ আহে ক'ৰ পৰা যেতিয়া মই ফ্লিপকাৰ্ট হওক এমেজনৰ হওক বস্তু এটা স্ক্ৰীনশ্বট মাৰি লৈ তাইক দিওঁ তাই চাই পেলাই কয় যে প্ৰাইচটো ইমান মই ভাবোঁ ৰিপ্লাই কৰা দেৰি হৈছে চাগে দোকানত বিচাৰিবলগীয়া হৈছে কিন্তু কেতিয়াও মাইণ্ডলৈ অহা নাছিলে যে ইমান ধুনীয়া এটা এপ থাকে চাৰ্চ কৰি চাব পাৰি বা আৰ্নিং কৰিব পাৰি যেতিয়া ঘৰলৈ আহিলে সুধিলোঁ যে এইবোৰ প্ৰডাক্ট ক'ৰ পৰা আহেনো কেনেকৈ আহে তাৰপিছত সি ক'লে যে এইবোৰ প্ৰডাক্ট মিছ'ৰ কি বুলি কৈছোঁ মই যেতিয়া প্ৰথম শুনি সি কৈছে যে এইবোৰ প্ৰডাক্ট মিছ'ৰ হয় কৈছে যিবোৰ এড টিকটকত বা ফেচবুকত দেখাই থাকে সেইটো মিছ'য়ে নে তাৰপৰা সি ক'লে হয় সেইটো মিছ'য়ে হয় আৰু লগালগ আপডেটটো দিলোঁ আপডেট দিয়াৰ পিছত বস্তুখিনি চালোঁ চাই ভালেই লাগিলে এতিয়া যেনেকুৱা আছিলে প্ৰাইচবোৰ তেতিয়া খুব বেছি আছিলে ইমানো বেছি নাছিলে কিন্তু ৰিচেলিং কৰি থাকিব পৰা এটা প্ৰাইচ আছিলে আৰু লগতে প্ৰাইচখিনি চাইছিলোঁ আৰু আগতে নিয়মখিনি খুব বেলেগ আছিলে বোনাছ পায় আপুনি ধৰি লওক এটা দিয়ে 5,000 আৰু 10,000 সেই তাৰ ভিতৰত এটা বোনাছ দিয়ে যদি আপুনি 5,000 চেল কৰিব পাৰে বা 7 দিনৰ ভিতৰত বা 10,000 চেল কৰিব পাৰে বা 50,000 একেবাৰে শেষত 50,000লৈকে টাৰ্গেট আছিলে আৰু যদি 50,000 টাৰ্গেট ফিল আপ কৰিব পাৰে আপুনি তেতিয়া এক্সট্ৰা 3,000 এটা ইনকাম কৰিব পাৰে আপুনি মাৰ্জিন পাব মাৰ্জিনৰ উপৰিও এক্সট্ৰাকৈ সেইখিনি বোনাছ দিছিলে প্ৰথম অৱস্থাত মই ইমান পৰা নাছিলোঁ আৰু প্ৰথমতে ফেচবুক প্ৰফাইলত আপডেট দিছিলোঁ আৰু তেতিয়া প্ৰায়বোৰে জানিছিলে কিন্তু ইয়াৰ পৰা যে আৰ্নিং কৰিব পাৰি এনেকৈ চেল কৰিব পাৰি সেইটো কথা চাগে জনা নাছিলে কোনেও আৰু তেনেকৈ লগৰখিনিকে মই নতুন এটা এনেকৈ বিজনেছ ষ্টাৰ্ট কৰিছোঁ কিন্তু এপটোৰ নামটো মই কেতিয়াও কোৱা নাছিলোঁ আৰু কৈছিলোঁ যে মই নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিছোঁ মোৰ পৰা কিবা এটা লওঁ তেনেকৈ কৰি লগৰখিনিকে দি লৈ মই প্ৰথম 7 দিনত পাইছিলোঁ মাত্ৰ 500 টকা এইটো মোৰ হ'ল ফাৰ্ষ্ট পে'মেণ্ট মিছ'ৰ পৰা মই প্ৰথম 2020 চনত পাইছিলোঁ যেতিয়া মানুহৰ হাতত এটকাও ইনকাম নাথাকে যেতিয়া পটককৈ কিবা এটা একাউণ্টত সোমাই তেতিয়া বহুত এক্সাইটেড হয় সেইটো মই নিজেই অনুভৱ কৰিব পাৰোঁ আৰু তেতিয়া মোৰ কলেজো শেষ হৈছিলে কলেজ মোৰ 19 চনত শেষ হৈছিলে 19 চনৰ লাষ্টত আৰু তাৰপিছত মই ঘৰতে আছিলোঁ কিন্তু এনেই থকা নাছিলোঁ টিউশ্যন ক্লাছ কৰি আছিলোঁ টিউশ্যন কৰি থকাৰ পৰা যেতিয়া মই এপটোৰ কথা গম পালোঁ তেতিয়া অলপকৈ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ কিন্তু ইমান আইডিয়া নাছিলে যেনেদৰে প্ৰডাক্ট থাকে তেনেদৰে কেটলগ আনি শ্বেয়াৰ কৰি দিওঁ ফেচবুকত তাৰপৰা তেনেদৰে দুমাহমান গ'ল মই খুব বেছি 7 দিনত পাওঁ খুব বেছি 500 টকা 500-600 এনেকৈয়ে পাইছিলোঁ তাৰপিছত মোবাইল মোৰ বেয়া হৈছিলে নে কিবা হৈছিলে মই এটা পুৰণা মোবাইল চলাই আছিলোঁ 3 বছৰমান ধৰি এটা মোবাইলে চলাই আছিলোঁ তাৰপিছত তেনেকৈ ইমান ইণ্টাৰেষ্টো দিয়া নাছিলোঁ 6 মাহমান তেনেকৈয়ে গ'ল ইমান ইণ্টাৰেষ্ট নিদিলোঁ 6 মাহমান বন্ধ কৰি দিলোঁ কৰিবলৈ তাৰপিছত হঠাতে কি হ'ল নাজানো আকৌ আইডিয়া আহিলে যে মই আকৌ বিজনেছ কৰিম যিহেতু মই 2 টকা পাই থাকোঁ আৰু ভাবিলোঁ আৰম্ভ কৰি দিওঁ যিয়ে হওক 500 টকা হওক বা 600 টকা হওক 7 দিনত সোমালে সেয়াও মোৰ কাৰণে বহুত মাত্ৰ ৰিচাৰ্জটো কৰিব পাৰিলে হ'ল এনেকৈ মোবাইলত দেখালে ধৰিব পাৰিবনে নাজানো মই 2020 চনৰ ফেব্ৰুৱাৰী মাহত পাইছিলোঁ প্ৰথমটো পে'মেণ্ট 523 টকা এনেকৈ চাগে দেখাব নোৱাৰিব মই পিছত ভালদৰে স্ক্ৰীনশ্বট দি দেখাই দিম তাৰপিছত 14 ফেব্ৰুৱাৰীত পালোঁ 280 টকা তাৰপিছত 17 ফেব্ৰুৱাৰীত পালোঁ 698 টকা
তাৰপিছত 20 ফেব্ৰুৱাৰীত পাইছোঁ মই 571 টকা। 22 ফেব্ৰুৱাৰীত পালোঁ 1200 টকা। এনেদৰে বহা নাছিলে। 2000 পৰা আৰু কেতিয়াও বহা নাছিলে। মাৰ্চ এপ্ৰিলৰ মে' মাহতো সেই তেনেকেই মই 2000 টকাই পাইছিলোঁ। 1100 মানে 7 দিনৰ ভিতৰত তেতিয়া মোৰ অকণমান মানে 500 টকাৰ পৰা 2000 টকালৈকে বাঢ়িছিলে। তেতিয়া মনটো অলপমান ভাল লাগিছিলে কাৰণ বাঢ়িছে। আৰু প্ৰথম মই 2020 চনৰ জুলাই মাহত পাইছিলোঁ। এইটো মই জুলাই মাহত পে'মেণ্ট পাইছিলোঁ 7 দিনৰ ভিতৰত। এইটো 7593 টকা। এইটো দেখাব নাপাব চাগে, মই পিছত দেখাই দিম। জুলাই মাহত পাইছোঁ মই ফাৰ্ষ্ট 10 জুলাইত পাইছোঁ 7590 টকা। যিদিনাখন পাইছোঁ মোৰ পূৰা এক্সাইটেড। বাপৰে, মানে ঘৰৰ মানুহক চবকে জনাইছোঁ যে মই আজি 7 দিনৰ ভিতৰত 7000 টকা পাইছোঁ। আৰু সেইটো এক্সাইটেডমেণ্টটো মানে নিজেই অনুভৱ কৰি এতিয়া ভাবিলে হাঁহি উঠে। মানে মোক পূৰা ঘৰৰ মানুহক চবকে দেখাইছোঁ, চব মোক ইমানটো সোমাইছে, মোৰ 7 দিনৰ পে'মেণ্ট এনেকৈ কৰি চবকে দেখাইছোঁ। আৰু পিছৰটো জুলাই আকৌ 20 জুলাইত পালোঁ 8963 টকা পালোঁ। তেনেকৈ পে'মেণ্টবোৰ বাঢ়ি যাবলৈ ধৰিলে। আকৌ 30 জুলাইত তাৰ ভিতৰতে বোনাছবোৰ থাকে, 400-500কৈ বোনাছ দি থাকে। আৰু পে'মেণ্ট ছিষ্টেমটো ইমানেই ধুনীয়া, আপোনাৰ মানে কাম কৰিবলৈ অকণো বেয়া নালাগিছিলে। ধৰি লওক আজি পে'মেণ্ট পালোঁ, আজি 10 তাৰিখ ধৰি লওক আজি পালোঁ, বা 7 তাৰিখ আজি পালোঁ, যিটো মাৰ্জিন সেইটো পালোঁ, তাৰ মাজতে বোনাছটো দি দিয়ে। আৰু মনটোতে খুব এক্সাইটেড, বাপৰে বোনাছ পালোঁ, আকৌ পে'মেণ্ট পাইছোঁহে, আকৌ একাউণ্টত সোমালে মেছেজ আহিছে। বহুত মানে এক্সাইটেড হৈ গৈছিলোঁ। তেনেদৰে পে'মেণ্টবোৰ বাঢ়ি যাব ধৰিলে। 7 দিনত ধৰি লওক 7 দিন বা 10 দিনত 12,000, 14,000 এনেকৈ সোমাবলৈ যেতিয়া ধৰিলে, তেতিয়া বেছিকৈ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু প্ৰথমতে ইমান আইডিয়া নাছিলে কেনেকৈ কি কৰিব লাগে। আৰু নিজৰ প্ৰফাইলতে অকল শ্বেয়াৰ কৰি আছিলোঁ কেটলগবোৰ। গোটেইখন কেটলগ আনি ডাইৰেক্ট শ্বেয়াৰ কৰি দিওঁ। নাজানো সম্পূৰ্ণ কৰিব লাগে কেনেকৈ কি কৰিব লাগে। তাৰপৰা পিছত লগৰ এজনী লগ পালোঁ। আৰু তেখেতে প্ৰতিবাৰেই অসমত পোৱা নহয়। আৰু লগ পোৱাৰ পিছত তেখেতৰ নাম্বাৰ বিচাৰিলোঁ। নাম্বাৰ বিচৰাৰ পিছত তেখেতৰ লগত কথা পাতিলোঁ যেতিয়া, আৰু কথা পতাৰ পিছত তেখেতৰ আইডিয়াবোৰ গম পালোঁ কেনেকৈ কি কৰে। আৰু তেখেত ইমানেই ভাল হয়, প্ৰতিটো কথা মানে মোক ইমান ধুনীয়া নিজৰ ছোৱালী নিচিনাকৈ বুজায়। আৰু মই সেইখিনি কথা কেতিয়াও পাহৰিব নোৱাৰোঁ। প্ৰতিটো কথাতে হেল্প কৰে। কয় যদি আজি বিজনেছ বেয়া হ'ল, মোক ক'ব আজি বিজনেছ বেয়া হৈছে, বিজনেছ সেই কাইলৈতো ভাল হ'ব ন। এনেকৈ কৰি তেনেকৈ 20 চনৰ পৰা চলাইছিলে। 21 চনৰ একেবাৰে 21 চনটো খুব ধুনীয়া চলিছিলে। লগতে মাজতে লকডাউন হৈ গৈছিলে, সেইকাৰণে অকণমান ডাউন হৈ গৈছিলে, কাৰণ তেতিয়া অনলাইনৰ পাৰ্চেলবোৰ অহা বন্ধ হৈ গৈছিলে। আৰু 21 চনৰ আগষ্ট মাহৰ 10 আগষ্টতহে একেবাৰে লাষ্ট পে'মেণ্টটো পাইছিলোঁ মই। 2021 চনৰ 8,000 কিমান টকা পাইছিলোঁ 5 দিনৰ ভিতৰত। আৰু তেখেতলোকে বহুতখিনি ৰুল চেঞ্জ কৰি দিলে। আৰু তাৰপিছতে অৰ্ডাৰ দিলে, অৰ্ডাৰবোৰ কেঞ্চেল হৈ যায়। আৰু মোৰ বহুত বেয়া লাগিছিল। আৰু লগৰখিনিও বহুত মানে, আৰু মই মিছ'ৰ ফালৰ পৰা বহুত কেইবাটাও গিফ্ট পাইছোঁ। অসমৰ টপ 2লৈকে গৈছোঁ। কমেও 4-5 মাহ মই তেনেকৈ অসমৰ টপ 2, টপ 1ত এনেকৈ আছোঁ। আৰু বহুতখিনি ধুনীয়া গিফ্টটো পাইছোঁ। কেতিয়াবা সময় সুবিধা পালে, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, সময় সুবিধা পালে গিফ্টখিনিও দেখাম কি পালোঁ। আৰু মই আজিলৈকে কাকো এইখিনি শ্বেয়াৰ কৰা নাছিলোঁ, মই কি কৰোঁ বা পে'মেণ্ট কিমান পাওঁ 7 দিনত বা 5 দিনত। পে'মেণ্টটো কেতিয়াও ফিক্স হোৱা নাছিলে। 5,000 বা 10,000, 12,000। 7 দিনত একেবাৰে মই বেছি খুব 18,000 পাইছিলোঁ একবাৰ। যেতিয়া খুব ধুনীয়া চলি আছিলে, মন্থলি 50,000, 60,000 তেনেকৈ আহি আছিলে। আৰু এটা খুব ধুনীয়া আৰ্নিং আৰু বহুত ভাল প্লেটফৰ্ম এটা আছিলে। কিন্তু কিছুমান মানুহ সোমাই মাজতে বিজনেছটো বহুত বেয়া হৈ গ'ল। কাৰণ অৰ্ডাৰ কিছুমানে লৈ লয়, কিন্তু কেনেকৈ কি কৰিব লাগে নাজানে। ৰিপ্লে অৰ্ডাৰ কৰি থাকে, এটা মানুহৰ নামতে 2-3টা অৰ্ডাৰ যায়, এনেকুৱা হৈ থাকে। আৰু লাষ্টত বিজনেছটোৱেই বেয়া হৈ গ'ল। আৰু এতিয়া সম্পূৰ্ণ বন্ধ হৈ গ'ল বুলি ক'লেও বেয়া নহয়, কাৰণ এতিয়া অৰ্ডাৰ দিলে কেঞ্চেল হৈ যায় অৰ্ডাৰবোৰ। আৰু মোৰো তেনেকুৱা হ'ল। আগষ্টৰ লাষ্টত মই কিমানটো মাহৰ 10 তাৰিখে পে'মেণ্টটো পাইছোঁ। তাৰপিছত 200 এনেকৈ সোমাইছে যিখিনি পাবলগীয়া আছিলে। তাৰপৰা আৰু মই মিছ'ত কাম কৰা নাই, কিন্তু মিছ'ই বহুতখিনি ধুনীয়া আৰ্নিং এটা দিলে। আৰু মই টোটেল
যিখিনি মাৰ্জিন বোনাছখিনিতো পাইছোঁৱেই, বোনাছখিনি পাইছোঁ, লগতে গিফ্টখিনি এক্সট্ৰা পাইছোঁ। তাৰ বাদেও মই মোৰ মিছ'ৰ টোটেল আৰ্নিং হ'ল 4,85,955 টকা। এইখিনি মই অনলি মাৰ্জিনেই পাইছোঁ। আৰু মোৰ ইয়াৰ বাহিৰেও বোনাছখিনি আছে, আৰু মই 3টা নাম্বাৰ ইউজ কৰিছিলোঁ, তাতো চাগে 80,000 হ'ব। আৰু আৰ্নিং কৰিলোঁ, বহুতখিনি আৰ্নিং কৰিলোঁ। এতিয়ালৈকে থকা হ'লে বহুত ভাল আছিলে, এটা বহুত ভাল প্লেটফৰ্ম দিছিলে, কিন্তু মাজতে এনেকুৱা হৈ গ'ল। যিয়ে নহওক, সুধি থকাৰ কাৰণে কৈ দিলোঁ কি কৰি আছিলোঁ আৰু কেনেকৈ পে'মেণ্ট পাইছিলোঁ, কি হৈছিলে। আৰু বাকী কিবা জানিব থাকিলে কমেণ্ট কৰিব, নিশ্চয় জনাম। আৰু ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আজিলৈ ৰাখোঁ, আকৌ আহিম নতুন এটা ভিডিঅ' সৈতে। বাই বাই।